ফুলৰ বতৰ লাহৰি তগৰ ফুল ফুলিবৰ বতৰ ফুলপানী চিগাতে ঢোলৰ মাত শুনিলোঁ গছকত ভাঙি যাওঁ যতৰ জাতীয় লোকবাদ্য আৰু মাংগলিক দেৱবাদ্য হিচাপে জনাজাত যুদ্ধ জয় বিবাহ ৰাজচৰা আদিত অসম সাংস্কৃতিক জগতৰ বিশেষ মৰ্যাদাপূৰ্ণ অঞ্চল হিচাপে চিহ্নিত হৈ আহিছে শিৱসাগৰ জিলাৰ এই ফুলপানীছিগা অঞ্চল যি ঠাই ডেকা গাভৰু বিহু নাচেৰে এসময়ত ৰংপুৰৰ আহোম ৰাজদৰবাৰত বিশেষ স্বীকৃতি পাইছিল। বৰ্তমান আমি এই ঢোলবিলাক ধৰি লওক বিভিন্ন ধৰণৰ চাইজ আছে সৰুৰ পৰা ডাঙৰলৈকে। এতিয়া আমি এইটো মই যিটো বনাই আছোঁ সেই ঢোলটোৰ দাম এতিয়া বৰ্তমান 8,500 8,000 আমি তেনেকৈ বিকি আছোঁ। প্ৰায় মানে আমাৰ ঢোল ধৰি লওক 4,000 পৰা আৰম্ভ কৰি 8,500 8,000 তেনেকৈ আমি বিক্ৰী কৰি আছোঁ। এই ঢোল বাদ্য নিৰ্মাণৰ বাবে আমাক প্ৰথম লাগিব কঁঠাল গছৰ কুন্দা, তাৰপিছত লাগিব শুকান গৰু চামৰা, আৰু এটা ঢোল নিৰ্মাণৰ বাবে আমাক 3বিধ চামৰা প্ৰয়োজন। এই তালিখনৰ বাবে লাগিব আমাক চেউৰী গৰু চামৰা, আৰু মাৰিয়ে বজোৱা চাইড কোবনিৰ বাবে লাগিব গাই গৰু চামৰা, আৰু এই ৰছী বৰতিৰ কাৰণে লাগিব বলদ গৰু চামৰা। আৰু এইবোৰ আমি স্থানীয়ভাৱে আমি সংগ্ৰহ কৰোঁ। আৰু এই ঢোল শিল্প আমি বৈদ্যুতিক যন্ত্ৰপাতিয়ে নহয়, আমি বৰ্তমান আমাৰ হস্তনিৰ্মিত সঁজুলিয়ে এই শিল্পটো আমি জীয়াই ৰাখিছোঁ। আৰু এই শিল্পটো জীয়াই ৰাখিবলৈ যাওঁতে আমাৰ বহুত কষ্ট হয়, মূৰৰ ঘাম পানীত পেলাই কষ্ট কৰিবলগীয়া হয়, আৰু আমাক বহুত মূলধন প্ৰয়োজন হয়। কলমীয়া বেতনী চুকত আৰম্ভ হৈছিল ঢোল নিৰ্মাণ কাৰ্য। জীয়াই ৰাখিবলৈ স্বৰ্গীয় নবীন শইকীয়াৰ পুত্ৰ অমিত শইকীয়াই আৰু তেওঁৰ পৰিয়ালবৰ্গই অহৰহ চেষ্টা চলাই আহিছে।